আপোনাৰ সতীৰ্থ এজনক গ্ৰেপ্তাৰ হ'বলৈ গ'ল, কি ক'ব আপুনি? চাওক, বিতৰ্ক মানে কি হ'ব, তেওঁ যিবিলাক মন্তব্য কৰে খুব ডেঞ্জাৰাছ মন্তব্য কৰে আৰু তেওঁৰ যিটো ৰূপ ধাৰণ কৰি আছে সেইটো সকলোৱে জানে যে একদম এটা মৌলবাদী চেহেৰা ছবি লৈ তেওঁৰ কামখিনি কৰি থাকে। আৰু এই কৰোণা ভাইৰাছৰ ক্ষেত্ৰতো আজি গোটেই বিশ্ব একজুট হৈ পেলাই আমি সংগ্ৰাম কৰিছোঁ যে আমি কেনেকৈ এই কোভিড-19ৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। তাৰ মাজতেও তেওঁলোকে যি ধৰণৰ এডভকেচি কৰি আছে ধৰ্মৰ ক্ষেত্ৰত, সেইটো লাজ লগা। কাৰণ মই জনাত আজি চাউদি আৰবিয়া তেওঁলোক যোনটো পিনে চাই থাকে, সেই দেশতো আপোনাৰ হাজাৰ হাজাৰ কোভিড-19ৰ আক্ৰান্ত তাতে হৈছে মানুহ, আৰু প্ৰায় 50ৰ অধিক ইতিমধ্যে চৌদি আৰবিয়াত মৃত্যু হৈছে। কুৱেটৰ যিটো চাইজ আমাৰ এই নগাঁও জিলাৰ সমান, তো নগাঁও জিলাৰ সমান কুৱেট, তাতে হাজাৰৰ ওপৰত মানুহ আক্ৰান্ত হৈছে। তাৰমানে এই কৰোণা ভাইৰাছটো কোনো ধৰ্ম চাই পেলাই আক্ৰমণ কৰা নাই, ই মানৱ জাতিক আক্ৰমণ কৰিছে। মানৱ জাতিৰ ধৰ্ম কি সেইটো চোৱা নাই। এইকাৰণে এওঁলোকে যিটো মানে এটা কমিউনেল কালাৰ আনিব বিচাৰিছে যে খালি মানে কৰোণা লাগিলে হিন্দুৰে হ'ব, খ্ৰীষ্টানৰ হ'ব, বুদ্ধৰে হ'ব, বাকী তেওঁলোকৰ নহয়, এইটো এটা ভুল প্ৰচাৰ কৰি নিজৰ সমাজক তেওঁলোকে ক্ষতি কৰি আছে। তেখেতক গ্ৰেপ্তাৰ কৰি চৰকাৰে এইটো সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰিছে। 100% তেওঁ আগতেই কৰিব লাগিছিল, তেওঁ যিবিলাক মন্তব্য কৰি আছিলে। আৰু তেওঁ যদি এইবিলাক বেয়া মন্তব্য নকৰিলেহেঁতেন আজি হয়তো নিজামুদ্দিনৰ পৰা মানুহখিনি পলাই আহি যিবিলাক লুকুৱাই আছে তেওঁলোকে ইমান হাঁহ নাপালেহেঁতেন। তেওঁলোকে আহি পেলাই চাৰেণ্ডাৰ কৰিলেহেঁতেন যে আমি এনেকৈ তাৰ পৰা আহিছোঁ। আৰু একো লাজৰ কথা নহয়, আজি নিজামুদ্দিন তেওঁলোকৰ যিটো মুছাফিৰখানা তাৰ পৰা যদি ওলাই আহিছে, তাতেতো আমি একো ধিক্কাৰটো দিয়া নাই, আমিতো একো লাজ দিয়া নাই। আৰু হ'বই পাৰে কিবা বেমাৰ ক'ৰবাত হ'বই পাৰে, তো আপোনালোকে আহি পেলাই যদি চাৰেণ্ডাৰ হৈ গ'লেহেঁতেন যে আমি তাৰ পৰা আহিছোঁ আৰু কোৱাৰেণ্টাইন কৰি পেলাই দেখা যাব যে তেওঁলোকে নিগেটিভ হ'ল, আমি অসমীয়া মানুহ বাচি যাওঁ। সেইকাৰণে আজি অসমীয়া জাতিক, অসমক যদি ধ্বংস কৰিব বিচাৰিছে, এই মানুহকেইটাৰ কাৰণে ধ্বংস হৈ আছে। নিজামুদ্দিনত যোৱা মানুহকেইটাৰ কাৰণে নিজামুদ্দিন বুলি নহয়, নিজামুদ্দিনৰ সেই মুছাফিৰখানাক সমৰ্থন কৰা মানুহখিনিও আজি ইকুৱেলি তেওঁলোকে ৰেছপনচিবল। আচ্ছা, এই বিধায়কজনক কি শাস্তি হ'ব বিচাৰে বোলে? চব তেওঁলোকৰতো ভাগ্য যে আজি দিহিং যিটো সমষ্টি সেইটো তেওঁলোকৰ টোটেলি আণ্ডাৰত গুচি গৈছে। তেওঁক যদি আকৌ ইলেকশ্যন কণ্টেষ্ট কৰে তেতিয়াহ'লে আকৌ জিকি আহিব। এইটো হ'ল অসমৰ দুৰ্ভাগ্য। শাস্তি তেওঁ কি বিচাৰে? সেইকাৰণে শাস্তি এতিয়া চৰকাৰে দিব লাগে তেওঁক, যে মানে যিমানখিনি মানে এজ পাৰ ইণ্ডিয়ান পেনেল কোড তেওঁক যিমানখিনি পেনালাইজ কৰিব লাগে কৰিব লাগে। কাৰণ তেওঁ যিবিলাক মন্তব্য কৰিছে এইটো জাতিৰ কাৰণে আমাৰ ক্ষতি কৰিছে। দাদা, আগতে আমি কথা দেখিছোঁ চৰকাৰেতো বহুত সুবিধা দিছে এই সময়ত, যে যি দুখীয়া জনগণ বা ৰেচন কাৰ্ড থকা নথকা মানুহ, কিন্তু এতিয়া শেহতীয়াকৈ যি 500 টকাকৈ মহিলাসকলে একাউণ্টত সোমাইছে, এইটোৱে কিন্তু এটা বেয়া পৰিৱেশ সৃষ্টি কৰিছে, মেলা সদৃশ সৃষ্টি কৰিছে বেংকসমূহত বা নাই। চাওক, এতিয়া মই কেইদিনমান ধৰি ঘূৰি আছোঁ, আজিও মই আপোনাৰ বৰদলং, এতিয়া পদমপুখুৰীত আহিছোঁ, যিবিলাক CSP আছে মই নিজে নামিছোঁ। বিশেষকৈ য'ত মাইনৰিটি অঞ্চলবিলাক আছে তাতে প্ৰব্লেমটো হৈ আছে। বাকী আপুনি যিবিলাক অঞ্চলবিলাকত ইমান প্ৰব্লেম মই দেখা নাই। এতিয়া আপোনাৰ পদমপুখুৰীটো মই দেখিছোঁ ইমান ধুনীয়াকৈ তেওঁলোকে গেপ মেইনটেইন কৰি পেলাই তেওঁলোকে টকাখিনি উঠাব আহিছে। কিন্তু মই বৰদলং 2 নম্বৰ ৱাৰ্ডত যেতিয়া গ'লোঁ তেতিয়া মই দেখিছোঁ আকৌ একেটাই, যিমান ক'লা কাপোৰ পিন্ধি পেলাই মানুহখিনি ৰখি আছে, তেওঁলোকে একেবাৰে এজনৰ ওপৰত আৰু এজন পাৰিলে পৰি যায়। আমাৰ তেতিয়া জিলা সভাপতি তেওঁলোকে নামি পেলাই গৈ তেওঁলোকে বুজাই, হাতযোৰ কৰি বুজাইছে যে বাইদেউ আপোনালোকে আঁতৰি যাওক, অলপ দূৰে দূৰে হৈ যাওক, কাৰণ সমাজটোক বচাব লাগিব। আপোনালোকে পইচা উঠাই লৈ যাওক, চৰকাৰে দিছে। আজি চৰকাৰেতো কোনো ধৰণৰ মানে নেগলেক্ট কৰা নাই, চৰকাৰে কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰা নাই। যিটো চবকে সাথ চবকে বিকাশ বুলি কৈ আছে, একদম ইকুৱেলভাৱে চবে যিটো পাব লাগে পাই আছে। কিন্তু তাৰ মাজতো তেওঁলোকে যদি আমাৰ ভাৰতীয় পৰম্পৰাটো যদি ভংগ কৰি দিয়ে তেতিয়াহ'লেতো এইটো দুখৰ কথা হ'ব।